নমস্কাৰ অনলাইন হেল্প চেনেল আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'টোত মই অসমীয়া যেটো কবিতা আছে ক্লাস 10ৰ ইয়াৰে সেকেন্ড পাৰ্টৰ কোৱেশ্চন আনসাৰখিনি আলোচনা কৰিম। সো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। ইয়াৰ সেকেন্ড পাৰ্টৰ কোৱেশ্চনখিনি হৈছে ব্যাখ্যা কৰা। ক মুগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভক্তি ভকতি। ইয়াৰ উত্তৰটো হ'ব উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এই কবিতাংশৰ জৰিয়তে কবিজনে অসমীয়া জাতিৰ বীৰত্ব পৰাক্ৰম আৰু দেশপ্ৰেমৰ বিষয়ে মোগলসকলে হোৱা পৰিচয়ৰ বিষয়ে অৱগত কৰিছে। এবাৰ শক্তিশালী মোগলে নিজৰ বীৰত্ব আৰু সাহসেৰে অসম আৰু কামৰূপ ভূমি দখলৰ নিমিত্তে অসম আক্ৰমণ কৰিছিল। কিন্তু সকলো অসমীয়াৰ পুৰুষ মহিলাই সমদলে নিজৰ মাতৃভূমিক ৰক্ষা কৰাৰ নিমিত্তে সজোৰে পৰি আক্ৰমণ কৰিছিল। এনেস্থলত তিষ্ঠি থাকিব নোৱাৰি মোগলসকলে অসমৰ ভূমি ত্যাগ কৰি পুনৰ উভতি যাব লগা হৈছিল। যুদ্ধৰ পাছত মোগলসকলে আশ্চৰ্য হৈছে যে অসমৰ মানুহে শুকান সান্দহগুৰি আৰু পানী খাই কেনেদৰে ভীমৰ দৰে শক্তিবান হৈ পৰিল। ইয়েই মোগলসকলক অসমীয়া আৰু অসমীয়া জাতিৰ শকতিৰ নৱ পৰিচয় প্ৰদান কৰিছিল যে অসমীয়া লোকৰ দেশ প্ৰাণ মুক্ত প্ৰাণ আৰু অসমৰ স্বদেশ ভকতিৰ বলতকৈ মোগলৰ শক্তি যথেষ্ট কম। দুৱৰীৰ পাতে পাতে মুকুতাৰ থোপা গছকত ভাগে মৰকত হাতীৰ দাঁতেৰে কৰে শৰমৰ চোলা ভৰি ধুৱে পোৱালৰ ভৰা দলঙত। ইয়াৰ উত্তৰটো হ'ব উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এই কবিতাংশৰ জৰিয়তে মই অসমীয়া কবিতাটোত সৈয়দ আব্দুল মালিক দেৱে অসমৰ বিনন্দীয়া ৰূপ সুন্দৰ ৰূপে প্ৰতিফলিত কৰিছে। অসমত ধূসৰ পাহাৰে চৌদিশে আৱৰি আছে। অসমৰ প্ৰতি জোপা গছ বনৰ পাতত যেন জাংফাইৰ দৰে ৰঙীন গোট মৰা আঠেৰে সৌন্দৰ্য বিলাই আৰু মীনাৰ ৰহন সনা বন বননিয়ে অসমৰ ৰূপক জাতিস্কাৰ কৰিছে। অসমৰ দুৱৰীৰ পাতে পাতে যেন মুকুতাৰ থোপা ওলমি আছে আৰু গছকত যেন সেউজীয়া বৰণৰ বাখৰ বা মৰকত ভাগে। অসমৰ অসমীয়াই হাতীৰ দাঁতেৰে তৈয়াৰী শৰমৰ চোলা পিন্ধি প্ৰবাল ধাতুৰে তৈয়াৰী দলঙত ভৰি ধুই অসমৰ ৰূপৰ চিনাকি দিছিল। অসমৰ স্বৰ্গদেৱসকলে বাঘ নখেৰে খাৰু পিন্ধি ভৰিত আঙঠি লগাই আৰু মহ শিঙৰ পেঁপাঠি বজাই হাঁহ কণী চাউলেৰে অসমৰ সৌন্দৰ্যময় দেউলবোৰ সজাইছিল। ব্যাখ্যাটো হৈছে মোগল দূৰণিৰ বিদেশী মোগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া অসমৰ বন্দী হল অসমৰ ৰূপমুগ্ধ দূৰৰ মোগল আহি হল অসমীয়া। ইয়াৰ উত্তৰটো হৈছে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এই কবিতাংশৰ জৰিয়তে সৈয়দ আব্দুল মালিক দেৱে অসমৰ বিনন্দীয়া ৰূপ সুন্দৰ ৰূপে প্ৰতিফলিত কৰিছে। লগতে মোগলসকলে অসমৰ এই সৌন্দৰ্য ৰূপত মুগ্ধ হোৱাৰ বিষয়ে অসমৰ ৰূপৰ বৰ্ণনা আৰু অসমৰ অতীত গৌৰৱৰ চানেকি সুন্দৰভাৱে কবিতাটোত ফুটি উঠিছে। অসমৰ ধূসৰ পাহাৰে চৌদিশে আৱৰি আছে। অসমৰ প্ৰতিজোপা গছ বনৰ পাতত যেন জাংফাইৰ দৰে ৰঙীন গোট মৰা আঠেৰে সৌন্দৰ্য বিলাই আৰু মীনাৰ ৰহন সনা বন বননিয়ে অসমৰ ৰূপক জাতিস্কাৰ কৰিছে। এই সোণৰ অসমখনিত হীৰা মণিৰে ভৰপূৰ আছে আৰু ঘৰে ঘৰে মাটিৰ চৰু আৰু সোণ ৰূপৰ চৰুৱে ভৰি আছে। অসমৰ অসমীয়াৰ মাতত মৰমৰ মৌ বৰষে গীতত শিল হেনো পমি যায় আৰু এই অসমৰ ৰূপৰ সৌন্দৰ্যময় দেশ আৰু যেন আন ক'তো নাই। দূৰ দূৰণিৰ বিদেশী মোগলসকলেও সৰগৰ ৰূপ বিনন্দীয়া এই অসমৰ ৰূপত মুগ্ধ হয় অসমীয়া হয় বহুতো অসমতে থাকি গ'ল। ব্যাখ্যাটো হৈছে জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহ প্ৰাণ মন জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ। ইয়াৰ উত্তৰটো হ'ব উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এই কবিতাংশৰ জৰিয়তে সৈয়দ আব্দুল মালিক দেৱে জীৱনে মৰণে আৰু মৰাৰ পিছতো অসমীয়া হিচাপে প্ৰতিষ্ঠিত হ'ব বুলি আত্মপ্ৰকাশ কৰিছে। তেওঁৰ মতে অসমৰ দৰে সৌন্দৰ্য ৰূপৰ অধিকাৰী আন কোনো দেশ পৃথিৱীৰ ক'তো পাবলৈ নাই।
আনকি বিদেশী মোগলসকলেও অসমৰ সৰগৰ ৰূপ বিনন্দিয়াৰ ৰূপত মুগ্ধ হৈছিল আৰু বহুতে অসমীয়া হৈ অসমত ৰৈ গৈছিল। কবিয়ে অসমৰ ইতিহাস স্মৃতিক ৰোমন্থন কৰি আৰু নিজকে অসমীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰে। অসম আৰু মোগলৰ মাজত হোৱা যুদ্ধতো অসমৰ অসমীয়াই অপ্ৰাণ চেষ্টা কৰি বিজয়ৰ স্থান দখল কৰিছিল। সেয়েহে কবিয়ে জীৱনে মৰণে চিৰদিন অসমীয়া হৈ থাকিব বুলি কৈছে। লগতে তেখেতৰ সকলো দেহ প্ৰাণ আৰু মন অসমীয়া হিচাপেই প্ৰতিষ্ঠিত। সমসাময়িকভাৱে জীয়াই থকালৈকে অসমীয়া হয় আৰু মৰিলেও অসমৰ অমীয়া মৰণ বৰণ কৰি মৰিব বুলি ব্যক্ত কৰিছে। 10 নম্বৰ কুৱেশ্যনটো হৈছে কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জন্ম ল'ম বুলি ভাবিছে বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ব কবি ছৈয়দ আব্দুল মালিক দেৱে মৰাৰ পাছতো পুনৰ অসমতে জন্ম ল'ম বুলি কৰা ভাৱনাটি মই অসমীয়া কবিতাটিত ফুটাই তুলিছে। তেওঁৰ মতে অসমৰ দৰে সৌন্দৰ্য ৰূপৰ অধিকাৰী আন কোনো দেশ পৃথিৱীৰ ক'তো পাবলৈ নাই। আনকি বিদেশী মোগলসকলেও অসমৰ সৰগৰ ৰূপ বিনন্দিয়া ৰূপত মুগ্ধ হৈছিল আৰু বহুতে অসমীয়া হৈ অসমতে ৰৈ গৈছিল। কবিয়ে অসমৰ ইতিহাস স্মৃতিক ৰোমন্থন কৰি আৰু নিজকে অসমীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰে। কিয়নো অতীতত অসমৰ স্বৰ্গদেৱসকলে বাঘ নখেৰে খাৰু পিন্ধি ভৰিত আঙঠি লগাই আৰু মহ শিঙৰ পেঁপাটি বজাই হাঁহ কণী চাউলেৰে অসমৰ সৌন্দৰ্যময় দেউলবোৰ সজাইছিল। পিঠাগুৰি হাঁহ কণী চাউল আদিৰে তৈয়াৰী অসমৰ কীৰ্তিস্তম্ভ ৰাজআলি দৌল ৰংঘৰ কাৰেংঘৰ আদিয়ে অসমখনক স্বৰ্গপুৰীলৈ সলনি কৰিছে। সমসাময়িকভাৱে ঐতিহাসিক অসমৰ অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমে কবিক এজন অসমীয়া হিচাপে গৌৰৱান্বিত কৰিছে। এবাৰ শক্তিশালী মোগলে নিজৰ বীৰত্ব আৰু সাহসেৰে অসম আৰু কামৰূপ ভূমি দখলৰ নিমিত্তে অসম আক্ৰমণ কৰিছিল। কিন্তু দৈৱক্ৰমে তেওঁলোকৰ বিশাল সেনাবাহিনী অসমীয়াৰ হাতত পৰাস্ত হৈছিল। সকলো অসমীয়াৰ পুৰুষ মহিলাই সমদলে নিজৰ মাতৃভূমিক ৰক্ষা কৰাৰ নিমিত্তে সজোৰে পৰি আক্ৰমণ কৰিছিল। এনে স্থলত তিষ্ঠি থাকিব নোৱাৰি মোগলসকলে অসমৰ ভূমি ত্যাগ কৰি পুনৰ উভতি যাব লগা হৈছিল। সেয়েহে কবিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে মৰাৰ পাছতো পুনৰ অসমতে তেখেতে জন্ম ল'ব। 11 নম্বৰ প্ৰশ্নটো হৈছে মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ উত্তৰটো হ'ব মই অসমীয়া কবিতাটোত কবি ছৈয়দ আব্দুল মালিক দেৱে অসমৰ ঐতিহাসিক জয় অসমীয়াৰ জাতিৰ বীৰত্ব অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অসমৰ মনোমোহা ৰূপ মোগলসকলৰ অসমৰ ৰূপত মুগ্ধ হোৱা আৰু শেষত অসমীয়া হৈ গৌৰৱ জীৱন মৃত্যু আৰু অসমীয়া হৈ পুনৰ জন্ম ল'বৰ কথা ব্যক্ত কৰিছে। এবাৰ মোগলসকলে আমাৰ মাতৃভূমি অসমত আক্ৰমণ কৰিছিল। মোগলে আশা আকাংক্ষা কৰিছিল যে তেওঁলোকে অসমখনক আৰু কামৰূপক নিজৰ তলতীয়া কৰিব। লগতে অসমত তেওঁলোকে ৰাজত্ব কৰি অসমৰ মূল্যৱান সম্পদৰাজি নিজৰ অধীনলৈ নিব। মোগলসকলে অসমৰ ভূমিত উপস্থিত হোৱাৰ লগে লগে যেন দুপৰৰ পূৰ্ণ আলোকত অসমীয়াবাসীৰ হেংদাং মোগলৰ সন্মুখত তীৰবেলাই জিলিকি উঠিছিল আৰু মোগলক পৰাভূত কৰিছিল। অসমৰ পুৰুষ তিৰোতা আদি সকলো অসমীয়াই আহি স্বদেশৰ স্বাধীনতা হেতু ৰণ বা যুদ্ধ প্ৰাংগণত উপস্থিত হৈছিল। ৰণচণ্ডী মূৰ্তি ধৰি সকলো স্বাধীন অসমৰ পুৰুষ আৰু নাৰীসকলে বুকু পাতি মোগলৰ আক্ৰমণ প্ৰতিহত কৰিছিল। অসমৰ সেনানীয়ে শুকান সান্দহ গুৰি আৰু পানীৰ আজলি খাই শক্তি গোটাই অসমৰ হকে যুঁজ কৰিছিল। অৱশেষত মোগলসকলক পৰাভূত হৈছিল আৰু অসমৰ অসমীয়াসকলে নিজৰ বাহুৰ বল দুৰ্বতীয় মোগলসকলক দেখুৱাবলৈ সক্ষম হৈছিল। অসমৰ ধূসৰ পাহাৰে চৌদিশে আৱৰি আছে। অসমৰ প্ৰতিজোপা গছ বনৰ পাতত যেন জাংফাইৰ দৰে ৰঙীন গোটমৰা আঠাৰে সৌন্দৰ্য বিলাই আৰু মীনাৰ ৰহন সনা বন বননিয়ে অসমৰ ৰূপক জাতিষ্কাৰ কৰিছে। এই সোণৰ অসমখনিত হীৰা মণিৰে ভৰপূৰ আছে আৰু ঘৰে ঘৰে মাটিৰ চৰু আৰু সোণ ৰূপৰ চৰুৱে ভৰি আছে। অসমৰ অসমীয়াৰ মাতত মৰমৰ মৌ বৰষে গীতত শিল হেনো পমি যায় আৰু এই অসমৰ ৰূপৰ সৌন্দৰ্যময় দেশ আৰু যেন আন ক'তো নাই। দূৰ দূৰণিৰ বিদেশী মোগলসকলেও সৰগৰ ৰূপ বিনন্দিয়া এই অসমৰ ৰূপত মুগ্ধ হৈ অসমীয়া হৈ বহুতো অসমতে থাকি গ'ল। তেওঁৰ মতে অসমৰ দৰে সৌন্দৰ্য ৰূপৰ অধিকাৰী আন কোনো দেশ পৃথিৱীত নাই।
আনকি বিদেশী মোগলসকলেও অসমৰ সৰগৰ ৰূপ বিনন্দীয়া ৰূপত মুগ্ধ হৈছিল আৰু বহুতে অসমীয়া হৈ অসমতে ৰৈ গৈছিল। কবিয়ে অসমৰ ইতিহাস স্মৃতিক ৰোমন্থন কৰি আৰু নিজকে অসমীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰে। অসম আৰু মোগলৰ মাজত হোৱা যুদ্ধতো অসমীয়াই অপ্ৰাণ চেষ্টা কৰি বিজয় স্থান দখল কৰিছিল। সেয়েহে কবিয়ে জীৱনে মৰণে চিৰদিন অসমীয়া হৈ থাকিব বুলি কৈছে। লগতে তেখেতৰ সকলো দেহ প্ৰাণ আৰু মন অসমীয়া হিচাপেই প্ৰতিষ্ঠিত। সমসাময়িকভাৱে জীয়াই থকালৈকে অসমীয়া হয় আৰু মৰিলেও অসমৰ অমীয়া মৰণ বৰণ কৰি মৰিব বুলি ব্যক্ত কৰিছে। চ' এইকেইটা কুৱেশ্যন হৈছে ছেকেণ্ড পাৰ্টৰ কুৱেশ্যন মই অসমীয়াৰ। তোমালোকে কুৱেশ্যনখিনি নোট কৰি ল'বা আৰু মুখস্থ কৰিবা। চ' আজিৰ ভিডিঅ'টোত এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।